হাই, মই আজি নতুন ৰেচিপি এবিধ বনালোঁ দেখিছেনে? কালাৰটো কি ধুনীয়া হৈছে। দেখোঁতে খাওঁ খাওঁ লগা নাইনে বাৰু কালাৰটো? মই আজি বনালোঁ এয়া অমিতাৰ কোপ্তা বুলি কয়, কোপ্তা বনালোঁ। খুবেই সোৱাদ হয়। অমিতাটো আপোনালোকে সকলোৱে খায়ে, আমাৰ অসমীয়া মানুহে বেছিকৈ খাবলৈ জানে। অমিতা খাৰ, অমিতা দালিত দি, অমিতা ভাজি, অমিতা বইল। আজি মই বনালোঁ অমিতা কোপ্তা। আৰু এনেকৈ বনাই খাবচোন, ভাতৰ লগত খাবলৈও খুবেই টেষ্টি হয়। এনেকৈ বনালে আপুনি একাহী ভাত খাব পাৰিব জানেনে? আৰু মোৰ ৰেচিপিবোৰ চাই পেলাই কমেণ্টত জনাব কেনে পায়। আহকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আজি আমি এবিধ নতুন পাচলি বনাম। তাৰ বাবে মই লৈছোঁ অমিতা। গছতে অমিতা আছিলে। অমিতা জাতটো সৰু, আধা পকা কেঁচা অমিতা। এইটো ল'লে খুব ভাল লাগে। আপুনি কেঁচাও ল'ব পাৰে। মই যেনিবা এইটো আছিলে কাৰণে ঘৰত লৈ ল'লোঁ। লগতে বিলাহী 4টা লৈছোঁ, আদা, নহৰু, কেঁচা জলকীয়া আৰু পিঁয়াজ এটা। বাকীখিনি মই বনাওঁতে দেখুৱাই যাম। এতিয়া আমি কৰিম কি, কদুকছ কৰি ল'ম, মানে পিহনাৰে অমিতাখিনি পিহি ল'ম, বিলাহীখিনিও কুটি ল'ম, পিঁয়াজ কুটি ল'ম, আদা নহৰুখিনি থেতেলিয়াই ল'ম আৰু জলকীয়াকেইটা মিহি মিহিকৈ কুটি ল'ম। এতিয়া আমি পিহনা এখন লৈ লৈছোঁ আৰু পিহনাখনেৰে পিহি ল'ম। এনেকৈ পিহনাৰে গোটেইখিনি অমিতা মই পিহি ল'ম। তাৰপাছত আকৌ দেখুৱাই দিম। এয়া চাওক, আমি পিহনাৰে ধুনীয়াকৈ পিহি লৈছোঁ অমিতাখিনি, আধা পকা আধা কেঁচা। এতিয়া ইয়াত আমি দিম হালধি গুড়ি, জিৰা গুড়ি, কাশ্মীৰী লাল পাউডাৰ, নিমখ আৰু বেচন। এতিয়া অমিতাখিনিৰ ওপৰত আমি দি দিছোঁ 4 চামুচ বেচন। লাগিলে আমি আৰু দিম পাছত, কিন্তু এতিয়া 4 চামুচে দিওঁ। আৰু এইফালে দিম হালধি গুড়ি, অকণমানি হালধি গুড়ি। লগতে দিম অকণমানি জিৰা গুড়ি। খুব বেছি এটা দিব নালাগে। আৰু এইফালে দি দিম কাশ্মীৰী পাউডাৰ, কাশ্মীৰী লাল পাউডাৰ দিম অকণমানি, দিম ৰঙৰ বাবে দেই, কাৰণ মই কেঁচা জলকীয়া ব্যৱহাৰ কৰিমেই পাছত। আৰু সোৱাদ অনুযায়ী দি দিম নিমখ। দি পেলাই এইখিনি ধুনীয়াকৈ আমি পানী অকণ দিম, সানি ল'ম। এয়া চাওক, গোটেইখিনি দি দিলোঁ, বেচন, জিৰা গুড়ি, হালধি গুড়ি, লগতে সোৱাদ অনুযায়ী নিমখ। এতিয়া আমি এইখিনি ধুনীয়াকৈ সানি ল'ম। পানী লাগিলেহে আমি ব্যৱহাৰ কৰিম, আৰু যদি পানী দিবলৈ নালাগে ব্যৱহাৰ নকৰোঁ। এনেই সানি ল'ম। চাওক, মোৰ ইয়াত পানী চাগে দৰকাৰ নহ'ব, কাৰণ অমিতাটো অলপ পানী থাকেই নহয় জানো, সেইবাবে ইয়াত পানীৰ দৰকাৰেই নহ'ব। আমি এইখিনি ধুনীয়াকৈ সানি পেলাই এটা ডো বনাই ল'ম দেই। একেবাৰে গোটাকৈও নহয়, টানকৈও নহয়, একেবাৰে ঢিলাকৈও নহয়। আমি পানী নিদিয়াকৈ চব ধুনীয়াকৈ সানি লৈছোঁ দেখিছেনে? আৰু যিমান সানে সিমানে ভাল হ'ব, ফুলি যাব বস্তুটো আৰু নৰম হ'ব। চাওক, হালধি, জিৰা গুড়ি, কাশ্মীৰী লাল পাউডাৰ আৰু সোৱাদ অনুযায়ী নিমখ, বেচন দিছোঁ। বাছ, এতিয়া আমি এইখিনি 10 মিনিট সময় ঢাকনিখন লগাই থৈ দিম। আৰু তেতিয়ালৈকে মই আদা, নহৰু, পিঁয়াজ আৰু বিলাহীখিনি কাটি ল'ম। এয়া আমাৰ 10 মিনিট সময় হৈ গৈছে, ধুনীয়া গৈছে। মই এতিয়া বনাওঁতে হাতেৰে আকৌ এবাৰ মোহাৰি পেলাই ধুনীয়াকৈ সানি ল'ম, লৈ পেলাই আকৌ ভাজিম। এয়া মই কেৰাহীত মিঠাতেল দি দিছোঁ, মিঠাতেলখিনি গৰম হৈ গৈছে। এতিয়া মই হাতেৰে ধুনীয়াকৈ এনেকৈ গোল কৰি কৰি দি যাম দেই। মোৰ তেলখিনি গৰম হৈ গৈছে। মোৰ টৰ্চটো কিবা এটা হ'ল, লাইটটো জ্বলা নাই মোবাইলৰ, কি জানো অসুবিধা এটা হ'ল, চাব লাগিব। এনেকৈ হাতেৰে মই গোল গোল কৰি কৰি দি যাম। সেইবাবে লাইটটো নাই জ্বলাৰ কাৰণে মই হাতত তুলি লৈছোঁ যেনিবা মোবাইলটো। এনেকৈ সৰু সৰুকৈ দি দি মই বনাই যাম। এনেকৈ পকৰীৰ নিচিনাকৈ বনাই ল'ম, এইকেইটা ভাজি ল'ম।
ইয়াৰ মিঠাতেলতে ভাজিব লাগে, মিঠাতেলত ভাজিলে বেছি সোৱাদ হয়। আৰু আমি অসমীয়া মানুহ, আমি মিঠাতেলটো বেছিকৈ ব্যৱহাৰ কৰোঁ। চাওক এনেকৈ ভাজি যাম। এয়া আমাৰ এটা চাইডে ভজা হৈ গৈছে। মই এতিয়া এই চাওক, এতিয়া আমি লুটিয়াই দিম গোটেইখিনি আৰু সিটো চাইডেও ভজা যাবলৈ দিম। পাঁচফোৰণ দিলোঁ। এতিয়া কেঁচা পকা জলকীয়া কুটি লৈছোঁ, সেইকেইটা অকণ দি দিছোঁ। জলকীয়াকেইটা বৰ জ্বলা দেই। লগতে দি দিম তেজপাত এখিলা, তাৰপিছত পিঁয়াজ দিম। এতিয়া মই থেতেলি থোৱা আদা আৰু নহৰুখিনিও দি দিছোঁ। চাওক, এইখিনি অকণ ভাজি ল'লোঁ। চাওক, আমি আদা নহৰু পিঁয়াজ, তাৰপাছত মই হালধি গুড়ি জিৰা গুড়ি দিলোঁ, দি পেলাই এইখিনি ভাজি ল'লোঁ। এতিয়া ইয়াতে আমি দি দিম বিলাহী। এতিয়া আমি বিলাহীখিনি সিজিবলৈ দিম। নিমখ সোৱাদ অনুযায়ী দি দিলোঁ। এতিয়া ঢাকনিখন লগাই অকণ সময় থৈ দিম। এয়া আমাৰ বিলাহীখিনি ভজা হৈ গ'ল। চাওক, তেল ওলাইছে। এতিয়া ইয়াত ধুনীয়াকৈ গলি গৈছে মোৰ। এতিয়া ইয়াত আমি পানী দিম। এতিয়া আমি অকণ উতলাই পেলাই দিম। উতলাই পেলাই আমি ভাজি থোৱা পকৰীকেইটা দি দিম। এয়া আমাৰ পানীখিনি ধুনীয়াকৈ উতলি আহিছে তৰকাৰীখন। এতিয়া আমি ভাজি থোৱা পকৰীকেইটা দি দিম ইয়াতে আৰু অকণ উতলিবলৈ দিম। এয়া আমি দি দিলোঁ গোটেইকেইটা, দেখিছেনে? আৰু এতিয়া আমি অলপ সময় এনেকৈ থৈ দিম উতলাই পেলাই, আৰু এটা উতল খুৱাই পেলাই অকণমান ডাঠ হৈ আহিলে গেছটো অফ কৰি পাত্ৰ এটাত উলিয়াই ল'ম। এয়া আমাৰ ধুনীয়াকৈ উতলি গৈছে আৰু অকণ ডাঠ হৈ আহিছে, দেখিছেনে? এতিয়া আমি গেছটো অফ কৰি দিম আৰু পাত্ৰ এটাত উলিয়াই ল'ম। এয়া আমাৰ গৰম গৰম অমিতাৰ কোপ্তা ৰেডি হ'ল। মই বনাই ল'লোঁ। তৰকাৰীবিধ বৰ ধুনীয়া সোৱাদ হয় খাবলৈ, আৰু দেখিছেনে কালাৰো খুব ধুনীয়া হৈছে, আৰু স্বাস্থ্যৰ কাৰণেও ভাল হয় অমিতা। আপুনি অমিতা যিকোনো উপায়েৰে খাব পাৰে, দালিত দি, তৰকাৰী বনাই, ভাজি বনাই, আৰু এনেকৈ কোপ্তা বনায়ো খাব পাৰিব। মই আজি কোপ্তা বনালোঁ, সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আপোনালোকেও এনেকৈ বনাই খাবচোন, খুবেই সোৱাদ হয় আৰু খুবেই ভাল হয় খাবলৈ। আৰু মোৰ ৰেচিপিবোৰ সম্পূৰ্ণকৈ চাব, চাই লৈ লাইক কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব লাগে কিন্তু নাপাহৰিব দেই। বাই।